হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আশা কৰোঁ মোৰ ভিডিঅ'বোৰৰ মৰম দিব। আৰু এইফালে ধুনীয়াকৈ মায়ে আনি দিলে ৰাতিপুৱাই কচু। মই আগত কলপাত কাটি শুকুৱাইকৈ ৰেডি কৰি থৈ দিছোঁ। ফাইনেলি গোটেইখিনি যোগাৰ কৰি ল'লোঁ আৰু কলপাতখিলা সৰু হোৱা দেখি মই তাতে হালধিৰ পাত এটুকু জোৰা দিছোঁ। তাৰপিছতে এইফালে কচুখিনিও দিলোঁ। তাতে আকৌ গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ আমাকতো লাগিবই, কাৰণ পিঁয়াজ লাগিব, নহৰু, জলকীয়া, এইখিনি হ'লেতো আমি এনেকৈ খাব নোৱাৰোঁ সোৱাদ লগাই। গতিকে মই গোটেইখিনি দি কৰি ধুনীয়াকৈ টোপোলা এটা ৰেডি কৰি ল'লোঁ। আৰু আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে কমেণ্ট কৰি জনাবচোন দেই। মই পিছে এনেকৈ খাই বহুত বেছি ভাল পাওঁ, তাতে আকৌ গৰমৰ দিন ন। তাৰপিছতে এইফালে ফাইনেলি মই কেৰাহীখন বহালোঁ আৰু ধুনীয়াকৈ এতিয়া মই টোপোলাটো ইয়াতে দিম। তাৰপিছতে ডাঙৰ বাতি এটা দি পূৰা হেঁচি দিছোঁ। মই আকৌ ভয় খাই আছিলোঁ কচুখিনি নিসিজিব নেকি। 15-20 মিনিটমান সময় লৰাই ইয়াক মই ঢাকি ঢাকোন মাৰি ৰখালোঁ। তাৰপিছতে এইফালে ফাইনেলি চাবচোন দেই কি ধুনীয়াকৈ যে কচুখিনি সিজিলে। তাৰপিছতে এইফালে আমাৰ কচুৰ পিটিকাও মই বনালোঁ। কচুৰ পিটিকাখিনি খাই কিন্তু বহুত বেছি ভাল লাগিছিলে। আৰু বাকীখিনি পিছে